নমস্কাৰ, মই আজি বিপদনাশিনী পূজা কৰি আছোঁ। পৃথিৱীৰ মংগলৰ কাৰণে, বংশ পৰিয়ালৰ মংগলৰ কাৰণে, মোৰ সকলো বন্ধু বান্ধৱৰ কাৰণে, লগতে ঘৰখনৰ মংগলৰ কাৰণে আজি মই বিপদনাশিনী পূজা কৰিছোঁ। এই পূজাভাগ আহাৰ মাহৰ শুক্ল পক্ষত পূজাভাগ কৰিব লাগে। পূজাভাগ আহাৰ মাহতে পাতিবলৈ কৈছে। মা বিপদনাশিনীৰ পূজা। এনে কোনো কথা নাই যে এই পূজাভাগ অকল জাতিগতভাৱে পাতিব লাগে। জাতি সবেই পাতিব পাৰে। মংগলৰ কাৰণেহে পূজাভাগ কৰা হয়। বিপদ যাতে সকলো বিপদৰ পৰা মুক্ত হৈ থাকে, সেইকাৰণে এই পূজাভাগ পতা হয়। এই পূজাভাগত কিছু লোকে অনুষ্টুপীয়াকেও কৰিব পাৰে আৰু দেও মাতি যাগ যজ্ঞ হোম যজ্ঞ কৰিও পূজাভাগ পাতিব পাৰে। যাৰ যেনেকে শক্তি তেনেকে ভক্তি কৰিলেই হ'ল। মায়ে সকলোৰে মনোবাঞ্ছনা মনোকামনা পূৰ্ণ কৰাৰ কাৰণে সদায় সাজু হৈ থাকে। সেয়েহে আমি যোনে যেনেকে পাৰোঁ তেনেকে পূজাভাগ কৰিব লাগে। নিজৰ সামৰ্থ্য অনুযায়ী পূজাভাগ কৰিব লাগে। আৰু এই পূজাভাগ কৰিবলৈ 9 বিধ ফল তাৰ উপৰিও আপোনালোকে দিব পাৰে, কিন্তু ধৰক 5 বিধ 9 বিধ এনেকে যদি ফল দিয়া যায় ভাল হয়। আগলতি কলপাতত 9 বিধ ফলহাৰ, 9 বিধ ফুল, গোটা তামোল পাণ, তাৰপিছত ঘট স্থাপন কৰিব লাগে। ঘটৰ 5টা সেন্দুৰৰ ফুট দি তলত ধান দুবৰি আৰু ঘটত আমৰ পৰ্লক, তামোল পাণ আৰু কিবা এটা গোটা ফল দি মাৰ ওচৰত ঘট স্থাপন কৰিব লাগে। মাৰ আসন পাতিব লাগে। আৰু এনেকে পূজাভাগ সুন্দৰকে আয়োজন কৰি তেল সেন্দুৰ দিব লাগে। বিশেষকে সদবা আয়তীসকলক তেল সেন্দুৰ দি তামোল পাণ এযোৰ এযোৰ দিলে আৰু সেন্দুৰৰ পেকেট এটা যদি দিব পাৰে অতিকে মংগল হয়। বহুত কিবা কিবি মই ক'বলৈ নাযাওঁ, কাৰণ কিয় ময়ো ছোৱালী অৱস্থাৰ পৰা মাক পূজা কৰা দেখিছিলোঁ। আৰু তেনেকে ময়ো যিখিনি পাৰিছিলোঁ সদায় শ্ৰদ্ধাৰে পূজাভাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেতো দাঙি ধৰিছোঁ। আপোনালোকেও যদি পাৰে পূজাভাগ কৰিব নিজৰ ঘৰৰ মংগলৰ কাৰণে, পৃথিৱীৰ মংগলৰ কাৰণে। মই এনেকে আয়োজন কৰিছোঁ। আপোনালোকে এনেকে আয়োজন কৰি ল'ব। এনেকে 9 বিধ ফলহাৰ লৈছোঁ, লগতে 9 বিধ ফুল মাক অৰ্পণ কৰিছোঁ। মই এতিয়া মা বিপদনাশিনীৰ ঘট স্থাপন কৰিম আৰু তেখেতৰ পুথি পঢ়িম। মাৰ যিহেতু পুথি পায়, আপোনালোকে সহজতে বজাৰত গ'লেই পুথিভাগ পাব। পুথিভাগ আনি পেলাই তেখেতৰ ওচৰত ঘট বহাই তেখেতৰ আসন স্থাপন কৰি ধূপ দীপ নৈবেদ্য আদি গোটাই পিটাই লৈ সুন্দৰকে আয়োজন কৰি লৈ পেলাই পাৰিলে অকণমান চাগু নাৰিকল ৰুকা এনেকে দিব চেনি অকণৰ সৈতে। আপোনালোকে সকলোৱে যোনে যেনেকে পাৰে দিব পাৰে। খিচিৰি ভোগ বনাই, পায়স বনাই, বিভিন্ন ধৰণৰ মা অন্নপূৰ্ণাৰ ভোগ আদি বনাই পেলাই আপোনালোকে দিব পাৰে। সেয়া নিজৰ নিজৰ ব্যক্তিগত কথা। আৰু ফলহাৰ দিও কৰিব পাৰে। সেইকাৰণে মই ফলহাৰ দি আজি কৰিছোঁ। বিশেষকৈ মোৰ গাটো খুব এটা ভাল নহয়, সেয়েহে মই আজি মাক আজি ফলহাৰ আৰু চাগু অকণ দিয়েই তেখেতৰ এই পূজাভাগৰ আয়োজন কৰিছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। সকলোৰে মংগল হওক। মই এতিয়া মাৰ ধূপ দীপ জ্বলাই পূজা আৰম্ভ কৰিম, পাঞ্চালী পঢ়িম। আপোনালোকো মোৰ লগত থাকিব আৰু এনেকেই সকলোৰে মংগল কামনা কৰিছোঁ। টেবুলটো ধুনীয়া উঠিছে। শিখরে নারদ বলেন, দেব দুঃখিত অন্তরে, জগতের দুঃখ দেখে ভাবি অতঃপরে। মত্তবাসী নারীগণ দুঃখ কষ্ট পায়, নানা বিপদে তারা সদা মৃত্যু প্রায়। সবেই সুখ শান্তি পায় তব করুণায়, তবে কেন নারীদের এত কষ্ট হয়? বিপদ নাশক হয় কি বা ব্রত ফলে, শান্তি পাবে সে তত্ত্ব আমারে কহিলে। প্রবৃত্তির প্রাণে চাহি কহে আশুতোষ,
শুনহ নারদ বলি ব্রতের বিশেষ, বিপদ তারিণী ব্রত নাম হয়ে যার, সর্ব দুঃখ নাশ হয় আচরণে তার। মুনি বলে সেই কথা মহামূল্য ধার, কিভাবে মতে হইল ব্রতের প্রচার। আশুতোষ বলে শুন ঋষি মহামতি, ব্রতের প্রচার হলো যেমন এতে সম্প্রতি। মা বিপদ তারিণী বিপদ সৰ্ব প্ৰকাৰে তুমি সন্তোষ হৈ কিবা কৰি থাকিব লাগে, এইখিনি তোমাৰ ওচৰত প্ৰাৰ্থনা মা। আজি এই সেৱা ধৰিছে দূৰত আছে তেওঁলোকৰ সকলোৰে মংগল কামনা কৰিছোঁ, সকলোৰে মংগল হওক, বিপদৰ পৰা মুক্ত হৈ থাকক, সদায় বিপদ নাখিনি তুমি তোমাৰ ছত্ৰ ছাইডে ৰক্ষা কৰি ৰাখিব লাগে, বিপদৰ পৰা মুক্ত কৰি ৰাখিব লাগে, এইখিনি প্ৰাৰ্থনা। ও হৰি ৰাম জগত জননী মা দুৰ্গতি নাশিনী, শিৱৰ ঘৰিণী তুমি মা বিপদ তাৰিণী, বিপদৰ পৰা ৰক্ষা কৰিব। জয় মা, জয় মা, জয় মা।